Hello everyone, good morning and welcome back to our channel. আজি আকৌ এটা vlog লৈ আমি আহিলো। এইদিন কন্টিনিউয়াস দি থাকা হৈছে। আগৰ vlogবোৰ চালে নাই পিছে? যদি নাই চোৱা প্লিজ চাব। আৰু ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব। আৰু আজি ৰাতিপুৱাই বৰষুণ দি ষ্টাৰ্ট কৰিছো। বৰষুণ দি আছিল আৰু ইয়া চৰাইজনীক চাওকচোন। বৰষুণ এইদিন বতৰটো ঠাণ্ডাই গৰম নহয়। আজি বিশেষ একো প্ল্যান নাই, ঘৰতে থাকা হ'ব, সেইকাৰণে দেখাই যাম, আপোনালোকে চাই যাব। তাৰ পিছত ইয়া প্ৰথমে চাহ খালো, চাহ খাই ললো আৰু আজি দিনৰ কাৰণে ভাবিছিলে থেকেৰা দি মাছৰ জোল বনাব। যোৱা আগৰ ব্লগ কেইটাতো আমি ঔটেঙা কৰদৈ দিও খালো মাছ। এবাৰ থেকেৰা আছিলে কাৰণে ভাবিলে থেকেৰা দি খাম। ইয়া থেকেৰাখিনি পানীত তিয়াই ৰাখিছে আৰু এইটো হৈছে চাউলৰ আৰু অলপ মেথি দি পেলাই পিঠা এটা ব্ৰেকফাষ্টৰ কাৰণে। সেইখিনি পেষ্ট কৰি ল'লে আৰু ইয়া ব্ৰেকফাষ্টৰ কাৰণে পিঠা বনাইছে, সেয়াই খাম আজি। আৰু দিনৰ কাৰণে লগত এটা চাটনিও বনাইছিলে, নৰসিংহ মচুন্দৰী নহৰু আৰু বুট, সেইটো চাটনিটো বনাইছিলে দিনৰ কাৰণে। আৰু ইয়া ওপৰত কেঁচা মিঠাতেল দিছে, অকণমান টেষ্টটো ভাল হয়। আৰু এইখিনিলৈকে ভিডিঅ'টো চালে যদি প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব। আৰু এয়া লৈছে তেল থেকেৰা দি মাছটো বনাবৰ কাৰণে। আৰু এয়া যে অথনি তিয়াই ৰাখিছিলে ৰাতিপুৱা, সেইখিনি এয়া তেলত কেইটামান মেথি গুটি দিছে আৰু তাৰপিছত দিছে শুকান জলকীয়াকেইটা তেলত ফুটাই লৈছে আৰু দিছে আদা নহৰু পেষ্ট। তাৰপিছত তাত থেকেৰাৰ যোনখিনি পানী সেইখিনি দি দিলে আৰু তাৰ অলপ দেৰি উতল অহাৰ পিছত তাত দিছে হালধি নিমখ। যিহেতু মাছৰ সৈতে জোল, সেইকাৰণে অকণমান গ্ৰেভি কৰিব আৰু অকণমান ডাঠ হ'বলৈ খালি দিছে চাউলৰ গুড়ি পানীটো, ৰাইচ ফ্ল'ৰ পানীটো, তেতিয়া অকণমান ডাঠ হৈ যায় আৰু টেষ্টটো অকণমান ঠিক হৈ যায়। থেকেৰাটো আৰু বেলেগ ষ্টাইলতো খাব পাৰি, যদি সেইটোও জনাব, আমি ট্ৰাই কৰি চাম বাৰু। আজি এনেই চিম্পলকৈ জোলে বনাইছে মাছৰ। আৰু এইখিনিতে মাজতে কথা এটা কওঁ, আমাৰ চেনেলটো নতুন অলপ মাহ হ'ল, কিন্তু আমি ইমান কণ্টিনিউৱাছ ব্লগ দিয়া নাছিলোঁ, মাজতে অলপ গেপো আছিলে। সেইকাৰণে এতিয়া যদি আকৌ নতুনকৈ ষ্টাৰ্ট কৰাৰ পিছত কিবা ভুল দেখিছে আমাক প্লিজ জনাব, আমি ঠিক কৰিবলৈ চেষ্টা কৰিম আৰু ব্লগ দি যাবলৈও চেষ্টা কৰিম। আৰু ইয়াত পানী দিলোঁ, যিমানখিনি লাগে পানী আপোনালোকে যেনেকুৱা বিচাৰে, যদি ডাঠ কৰিব বিচাৰে কমকৈ দিব পানী। অকণমান পানীটো খালি অকণমান বেছিয়ে হ'ল আমাৰ, হ'লেও অকণমান দেৰি ৰাখিলে কমিব। তাৰপিছত এয়া দিনত আকৌ আমি লাঞ্চ কৰাই নাছিলোঁ, আমাৰ মেকুৰীটোৱে, তাকো তাৰ খানা দি লৈছোঁ, কেট ফুড। সি সেইখিনি খাবলৈ পাই খুব মানে ফূৰ্তি, সি সেইখিনি খাবৰ কাৰণে ৰখি থাকে যেতিয়া আহে মাজে মাজে। সদায় নিদিওঁ, কেতিয়াবা মাজে মাজেহে দিওঁ। আৰু এয়া মাছৰ জোলখিনি অলমষ্ট ৰেডিয়ে হ'ল। তাৰ ওপৰত মান ধনিয়া ওচৰ ঘৰতে থকা সেয়া কাটি পেলাই দিছে, তেতিয়া গোন্ধটোও ভাল আহে। যিহেতু ধনিয়া নাছিলে আমাৰ লগত, সেইকাৰণে মান ধনিয়াই দিলে। এয়া আমি একেবাৰে লাঞ্চ কৰিবলৈ বহিলোঁ। থেকেৰা মাছৰ জোল আৰু সেই চাটনিটো বনাইছিলে বুটৰ, সেয়াই আজি লাঞ্চ সিমানেই। তাৰপিছত আমি ডিনাৰ টেষ্ট কৰিলোঁ আৰু আবেলিৰ কাৰণে, যিহেতু আমাৰ ঘৰত হেল্পাৰো থাকে, ওপৰত কাম কৰি আছে, আৰু ঘৰৰকেইটাৰ কাৰণেও ভাবিলোঁ ঘৰত থকা ইনগ্ৰিডিয়েণ্টছকেইটাই কিবা বনাওঁ, কেক বনাওঁ বুলি ভাবিলোঁ। আটা আৰু খজুৰৰ কেক, একদম কম ইনগ্ৰিডিয়েণ্টছ দি, সেয়া কেৰাহীতে বনাইছে। সেইটো চবেই বনাব জানে আৰু দেখাই নাথাকিলোঁ সেইকাৰণে। আৰু এয়া কেকটো অলপ দেৰি ঠাণ্ডা হোৱাৰ পিছত ছাইডৰটো কাটি ল'লোঁ আৰু এয়া প্লেটত উলিয়াই লৈছোঁ। একদম ছফ্ট হৈছে আৰু একেবাৰে সহজ বনাবৰ কাৰণে। কেতিয়াবা আবেলিৰ কাৰণে আপোনালোকে বনাই চাব পাৰে, চাহৰ লগত খাবলৈ ভাল হয়। আৰু মিঠাৰ কাৰণে চেনি দিয়া হোৱা নাছিলে, সেইকাৰণে মিঠাটো অকণমান কম হৈছে। আপোনালোকে যদি খায় খজুৰৰ লগত মিঠা এক্সট্ৰাকৈ আৰু দিব পাৰে, গুড় বা চেনি যি খায়।
আৰু এয়া আকৌ বৰষুণ দিলে। আজি দিনটো বতৰটো এনেকুৱাই কৰিছে, মাজে মাজে বৰষুণ দিছে আকৌ ৰখিছে। আৰু এয়া আবেলি আকৌ অলপ ঘৰৰ বজাৰ আছিলে কাৰণে মাহী ওলাই গৈছিলে মাৰ লগত। তাৰে অকণমান ক্লিপছ আকৌ দেখালোঁ আপোনালোকক। এয়া আমি যোনখন সদায় যাওঁ ছুপাৰ মাৰ্কেট, সেইখনলৈ গৈছোঁ। তাতে সকলোখিনি বস্তু প্ৰয়োজনৰ পোৱা হয় আৰু আমি ভালেই পাওঁ, যিহেতু অকণমান ওচৰতে আমাৰ। তাৰপৰা যিখিনি লাগতিয়াল সেইখিনি আনিলে। এয়া চাউল চাই আছিলে আৰু এয়া বিলিং কৰা হৈ গ'ল। আৰু তাৰপিছত গ'ল ফ্ৰুটছ কিনিবলৈ আছিলে, কাৰণ লাষ্ট ছানডে বজাৰ যোৱা হোৱা নাছিলে, ছানডে বজাৰ। তাৰপিছত মিঠাই দোকানত কেইটামান বস্তু কিনিলে আৰু এয়া ঘৰ যাব ল'লে আকৌ টমটমতে। তাৰপিছত ৰাস্তাতে আকৌ দুটামান আৰু বস্তু আছিলে, চব্জিও আছিলে আৰু বাকীখিনিও আছিলে, কাৰণ সেইখিনিত দোকানত সেইখিনি নাপায়। সেইখিনিও কিনি মেলি ঘৰ আহিলে লাষ্টত ঢেৰ বস্তু কিনি। আৰু মই বস্তু চাই আছিলোঁ কি আনিছে কি নাই। এয়া কল আৰু কিবা কিবি আনিছে এয়া। তাৰপিছত এইটোহে অকণমান ইণ্টাৰেষ্টিং নিচিনা লাগিছে, কি আনিছিলে আবেলি খাবৰ কাৰণে। সেয়া আনিছিলে চাট, আৰু তাই বনোৱা যোনটো আটা আৰু খজুৰৰ কেকটো সেয়া আছিলে, আৰু লগত মিঠাই। আবেলি চাহ আমাৰ এয়াই আছিলে আজি। আৰু তাৰপিছত দিনত ভাবিলোঁ আজি যিহেতু বতৰ ডাৱৰীয়া আছিলে আৰু খিচিৰিও বহুত দিন খোৱা নাছিলোঁ, ভাবিলোঁ সেইকাৰণে খিচিৰিয়ে খাম। আৰু এইকেইদিন এনেও নন ভেজ খাই থকাই হৈছে, মাছ হওক বা চিকেন। সেইকাৰণে আজি চিম্পলকৈ খিচিৰি, চব্জি খিচিৰি বনাম ভাবিলে, সেইকাৰণে ৰেডি কৰিব লৈছে। খিচিৰিটো চবেই জানেই, একো বেলেগকৈ কৰা নাই। আৰু লগতে এয়া গাখীৰ বইল কৰিও আছিলে। আৰু তাত দিলে অকণমান আদা নহৰু পেষ্ট, হালধি আৰু এয়া বিৰিয়ানী মছলা অকণমানো দি দিছে টেষ্টৰ কাৰণে। আৰু ভিডিঅ'টো এইখিনিলৈকে চালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগৰ ভিডিঅ'কেইটা চোৱা নাই যদি প্লিজ চাব। এয়া খিচিৰিত অকণমান মটৰ, আলু আৰু ভাতকেৰেলা দিছে, যিহেতু একো বেলেগ চব্জি আছিলে যদিও একো দিব পৰা তেনেকুৱা নাছিলে, সেইকাৰণে। আৰু মই কৈ আছিলোঁ যে আগৰ ভিডিঅ'কেইটা চোৱা নাই যদি প্লিজ চাব। আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে থেংক ইউ। আৰু ভাল লাগিলে কমেণ্ট কৰিব। আৰু তাৰপিছত ইয়াত চাউল আৰু মগু দাইল আছিলে খিচিৰিত, সেয়াই দিছে। তাৰপিছত আমি একেবাৰে খাবলৈ বহিলোঁ, আৰু লগত লৈছোঁ মাহীয়ে বনোৱা আচাৰ, আমৰ আচাৰ। সেয়াই আজি আমাৰ ডিনাৰ। আজি ব্লগটো ইমানেই আছিলে, আকৌ নেক্সট ব্লগত লগ পাম, বাই।